নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছে? মই ভালে আছোঁ। আপোনালোকক নয়ন পুষ্পা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈছোঁ। আজি মানে ফৰ্ম ফিল আপ কৰিব গ'লোঁ, ভাবিলোঁ ভোক লাগি আহিছিল, ভাত নাখালোঁ ঘৰত, তাকে ভিডিঅ' এটা বনাই দিওঁ। এয়া পৰঠা খাব আহিলোঁ। এই দেখিছে নয়নজ্যোতি চৌধুৰী খাই আছে, এই দেখিছে চাটনি, এগিলাচ পানী। চাই থাকক ভিডিঅ'টো আৰু লগতে মোৰ চেনেলটো আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। খাই আছোঁ পৰঠা দেখিছে, বহুত মজা বনাইছে। আপোনালোকে আহিব খাবলৈ জলপানলৈ, বহুত ধামাকা খাবলৈ। কি দিছে এই নেমুলেশ্যন কৰিব গৈছিলোঁ, লাইট নাই, সেইকাৰণে যামগৈ আৰু ঘৰলৈ। কি কৰিব আৰু, সময়ো হ'ল, ঘৰত কাম আছে। এই দেখি আছে, এয়া আমি যামগৈ আৰু ঘৰলৈ। এই জামুগুৰি টাউনখন চাই লওক আপোনালোকে। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক বন্ধু বান্ধৱীসকল, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কৈ দিয়ক। জল্দি জল্দি 300 হৈ গৈছে আৰু 1K কৰি দিয়ক, মনিটাইজটো হৈ যাওক। চাই থাকক। আৰু এই নয়ন পুষ্পা, হাই, এয়া আমাৰ নয়নজ্যোতি চৌধুৰী। হৈছেনে বনোৱা? ইয়াত দেখি আছে টমটম গৈ আছে। মানে মই ভিডিঅ' ইমান দিন বনোৱা নাছিলোঁ, পৰীক্ষাও আহি আছে আৰু বেমাৰো হৈছিল, মানে সেইকাৰণে বনোৱা নাছিলোঁ। আৰু আজি তাকে আহিলোঁ আৰু ভিডিঅ'টো বনালোঁ, আৰু যদি ভাল পায় চাব সকলোৱে এতিয়ালৈকে। পৰঠাটো খাই মজা লাগিল বাৰু, জ্বলাটো বহুত হৈছে। এই বজাৰ আহি পাই গ'লোঁ, জামুগুৰি বজাৰ চাই লওক। সেইকাৰণে ম'ম' দিয়ে আৰু ইয়াত দেখি আছে, ইয়াত ডেইলি বজাৰ ইয়াত ভগি থাকে ধৰ। ইয়াত বৃহস্পতিবাৰ আৰু দেওবাৰ জামুগুৰিৰ বজাৰ বহে। ইয়াত দেখি আছে আপোনালোকে ডাঙৰ বজাৰ। আৰু এখন দেখি আছে, এখন ইংলিছ মিডিয়াম। আমি এতিয়া আহি পাই গ'লোঁ মাছখন। আৰু ইয়াত দোকান দেখি আছে, ইয়াত টাউন পৰিল কাৰণে ধৰ ইয়াত দোকান চোকান বহাই দিছে আৰু এইটো নামঘৰ এখন গেৰেজ দেখি আছে আপোনালোকে। আৰু অকণমান আগত এটা নতুন তেল ডিপু বহাইছে, আপোনালোকে চাই থাকক ভিডিঅ'টো। দাদা, সেই তেল ডিপুৰ মালিকজন দেখিছে আপোনালোকে, কি প্ৰকাণ্ড বুলেট লৈ গৈছে এখন। যদি ভিডিঅ'টোত কথা বতৰা কৰোঁতে কিবা ভুল হৈছে ক্ষমা কৰি দিব, আৰু মোক ভিডিঅ' বনাই যাবলৈ আপোনালোকে সহায় কৰিব। এই দেখিছে চুলু গৈ আছে আপোনালোকৰ, এয়া আমাৰ চকুৰ বাইদেউ তেল ভৰাব আহিয়ে আছে, আৰু ইয়াত দোকান দিছে ওচৰতে। এতিয়া আমি আহি পাই গ'লোঁ হোলচেল দোকানখন বগুদা। আৰু এইখন কি মস্ত দোকান, মানুহ দেখিছেনে নাই? এয়া লাইন পাতি আছে। চ' গাইছ, আমি আহি পাই গ'লোঁ, এয়া চুক পাৰ হৈছোঁ আৰু এতিয়া বেপাৰী দেখি আছে, মানুহ ক'বলৈ গৈ আছে, আৰু আমি আহি পাই গ'লোঁ আৰু ঘৰ পাম আৰু। এখন দেখি আছে জামুগুৰি, এখন পশু হস্পিটেল দেখি আছে এখন। আহি আহি আৰু এটা পঞ্চায়ত পাম এতিয়া। পঞ্চায়ত পাম এতিয়া, চাই থকা ভিডিঅ'টো শেষলৈকে। দেখি আছে এয়া আমাৰ চম্পা দেখি আছে। তাৰপিছত এয়া এইফালে ধৰ ৰানিং কৰে, এইটো ডাঙৰ ৰানিং কৰে। আৰু আহি 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 ৰাস্তাটো চাই থাকক, যি সৰু ৰাস্তা বনাইছে আৰু দুখন টমটম নাযায়েই আৰু লৈ আহিছোঁ আৰু
এইখনে পথাৰ দেখিছে। এইয়া দেখিছে আপোনালোকে ৰাস্তাবিলাক, আৰু এইটো ৰাস্তা দেখি আছে, এইটো ভগা চিগা ৰাস্তা, ইমান ভাল উন্নত ৰাস্তা নহয় আৰু। যদি ধৰ ৰাতি ধৰ কাৰোবাৰ এটা কিবা হৈ যায় ন, তেতিয়া ধৰ বেমাৰ আজাৰ হ'লে ধৰ এম্বুলেঞ্চ থাকে, আহিবলৈ বহুত প্ৰব্লেম হয়। কোনটা সেইকাৰণে চৰকাৰে ৰাস্তাটো বনাই দিব লাগে ন ভালকৈ, জল্দি প্ৰত্যেকবাৰেতো আৰু ইলেকশ্যন আছে আৰু আগত চবেই কয় ন ভোট দিব লাগে, আৰু পিছত আৰু কি আৰু ঘূৰি নাচায় আৰু ৰাস্তাটো দিব লাগে ভালকৈ মানুহক, আৰু আজিকালি স্কুলত পোৱালি অহা যোৱা কৰিব লাগে ন। আৰু বাৰিষা কালত বহুত বেয়া হয় ৰাস্তাটো। আমি আহি পাই গ'লোঁ এতিয়া এৰাবাৰী লাইনত, দেখিছে কি স্পীড গৈছে। পথাৰটো ধান কাটিবই হ'ব আৰু, পানী আছে দেখি কটা নাই আৰু। মানুহটো ভাগি আছে বাৰু, মোক বেয়া নকব দেই আপোনালোকে। এতিয়া দেখি আছে আপোনালোকে এয়া দেখিছে নাই, শিলগুটি ওলাই আমাৰ গাঁৱতো ৰাস্তা চাবই নালাগে আৰু আপোনালোকে। ঔটেঙা গছ দেখিছে দালি দি খায়, ঔটেঙাই হালধীয়া বহুত ডাঙৰ গছ আছে। আৰু আমাৰ এইজনে মানে মানুহজনে নামাতে আৰু, এয়া দেখি আছে কৰোণাৰ কাৰণে মাস্কখন মাৰিছে, আৰু মইনো কি আৰু মাস্ক মাৰি পোৱাই নাই আজিলৈকে, কি বুলি কম। ডাঙৰ পথাৰ এখন, এয়া যেতিয়া ফাকুৱা হয় ন, তেতিয়া ইয়াত মানে ফাকুৱা গুচাই আনি ধৰ বহুত জেগাৰ পৰা আনে ধৰ, ইয়াত ধৰ নিয়ম নীতি কৰে আৰু বহুত ভাল লাগে আৰু কি ধুনীয়া ঘৰে, ধনী মানুহ ধৰ চাকৰি কৰে, আমাৰনো কি আৰু এতিয়া আমি পাই গ'লোঁ। এতিয়া সোমাই গ'লোঁ আমি ৰাভা গাঁও। এইটো ৰাভা গাঁওখন ধুনীয়াকৈ চাই থাকিব আৰু এইটো আছাম টাইপ ঘৰ দি আছে, অট্টালিকা নিৰ্মাণ হৈছে, এইটো বহুত প্ৰকাণ্ড অট্টালিকা। এই ৰাস্তাটো মানুহ শুনিছে নাই, ধুনীয়াই গৈছে বাবা। মানুহৰ ঘৰ দেখিছে, দুখন তিনিখন গাড়ী আছে। আমাৰ ঘৰত কি আৰু চাইকেলৰ বাহিৰে বেলেগ নাই। এইখন মোৰ লগৰ এজনী ঘৰ দেখি আছে, আৰু এইখন মাইনা বাহঁতৰ ঘৰ। ৰাস্তাটো চাই থাকক, বেছি দিন নাই আৰু, বেছি দিন মানে গাইছ দিন বুলিয়ে কওঁ আৰু, ধৰ বেছি সময় নাই আৰু। ইয়াত আবেলি মাংস দোকান দিয়ে। কুকুৰ দেখি গ'লো নহয় ৰাইজ, আজি কি হ'ব, আজি কুকুৰ দেখি গ'লো বা বহুত দিনৰ মূৰত কুকুৰ দেখি গ'লো আজি। এয়া দেখিছে নাই আপোনালোকে ৰাস্তাৰ গতি দুৰ্গতি, আকৌ লাহে লাহে যদি পাল দেখাই যাব লাগিব। কি ৰাস্তা দেখি আছে আপোনালোকে, এইটো মই চাইকেলটো ননাই হ'লো, মোৰ ৰাস্তাখন বনাই থৈ দিয়া আছে, ধৰ বাহিৰ বনাই থৈ দিয়া আছে, ৰাস্তাত চাইকেল ভাল কৰি মোৰ মানে পইচা খৰচ হ'ব যিকেইটা আছে। এইফালে এইটো গোৱালগাঁও যায়, এইফালে ধুনীয়া ৰাস্তাটো, আৰু এয়া দেখি আছে আমাৰ কি
ৰাস্তা এটা বগলগুৰি চুকাই চাই আহক আৰু যদি আৰু ধৰ মন্ত্ৰী আহিলে মনত পৰে ৰাস্তাটো ঘূৰি চাবা আৰু এবাৰ কি বুলি ক'ম আৰু আমি কি আৰু কথা ক'বহে পাৰোঁ ন কামটো কৰিব নোৱাৰোঁ এই দেখি আছে এইজোপা ঘূৰি বুলি কয় আৰু ইয়াত আৰু এইফালে এইটো দেখি আছে এইটো ডাঙৰ বুলি আৰু এইফালে ইয়া পলা নাছে ইয়া বিদ্যে বুজি নাপায় এই দেখিছে ৰামফুলা আমাৰ ৰামফুলা দেখি আছে চাই আমাৰ গাঁৱৰ সকলোৱে কথা আৰু কি ৰাস্তাৰ কথা কি ক'ম আৰু বহু বিষাই গৈছে আৰু কিমান কম আৰু চৰকাৰে এটা ঘূৰিটো নাচালে আমিনো কি কৰিম আৰু এতিয়া আমি পাই গ'লোঁ এতিয়া কি বুলি ক'ম আপোনালোকক এতিয়া যেন নতুন ঘৰ এটা দেখুৱাম আপোনালোকে এয়া দেখিছে চৰকাৰী ঘৰ আৰু ওপৰত হয় এয়া চালি হোৱা নাই এই বৰমা দেখিছে আৰু এইটো শিৱ মন্দিৰ এইটো নতুনকৈ নিৰ্মাণ হৈছে এয়া ধান এয়া দেখিছে হাই দিয়া এয়া ধৰক কথা চান নকয় লাজ কৰে আৰু মানে কি আৰু আলু ফালু কৈ দিওঁ আৰু চৰকাৰী দেখি আছে আমাৰ গাঁওখন কি ধুনীয়া এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি জীৱন নিৰ্বাহ কৰি আছোঁ আৰু আজি ঘৰ পাই গ'লোঁ আৰু এইখন বাহন দেখি আছে এয়া আৰু এখন দোকান আমাৰ ইয়াতে চানা দোকান দিওঁ ধুনীয়াকৈ আবেলি আৰু ধুনীয়াকৈ আৰু বিকি যায় আৰু চানা চিখৰ বিমল পকৰি ঘুগুনি ইয়াতে দিওঁ আৰু আমাৰ ৰাস্তা দেখি আছে এতিয়া আজি ভিডিঅ'টো ইমানেই ধন্যবাদ এইটো টিভি ন চা এইটো